মই আজি এটি নতুন ভিডিঅ' আৰম্ভ কৰিম বুলি ভাবিছোঁ। গতিকে আজি দিনটোত কিনো কৰোঁ, কি আপোনালোকক দেখাব পাৰোঁ, মইনো কি কৰি সময়বোৰ কটাওঁ তাকে দেখাবলৈ অকণমান চেষ্টা কৰিম। চাই থাকিবচোন আপোনালোকে মোৰ লগত। অকস্মাত কোনো ধৰণৰ প্ৰি প্লেনিং নাইকিয়াকৈ মানে নোহোৱাকৈ আমি এতিয়া এফালে যাবলৈ ওলালোঁ। ঘৰত সোমাই সোমাই মাৰো বোলে বহুত আমনি লাগিছে। আমি ওলালোঁ আৰু অকণমান ফুৰি আহোঁগৈ গোটেইখনে। ওচৰৰ ভণ্টি, এয়া মোৰ বেটা, এইটো আমাৰ টিকলা এটা। এফালে মাহঁত ওলাইছে, এফালে ড্ৰাইভাৰ আমাৰ। আমি এতিয়া ৰুকচিন গেট পাইছোঁহি। অসমৰ সীমা বুলি কয়। ইয়াৰ পৰাই আমাৰ অসমখন শেষ হৈছে, ইয়াৰ পৰা অৰুণাচল আৰম্ভ হৈছে আৰু আমি অৰুণাচল বৰ্ডাৰ এৰিয়া সোমাইছোঁ। গৈ থাকোঁ আৰু আপোনালোকেও চাই থাকক আমাৰ সৈতে। আগলৈ গৈছিলোঁ, ইমানে ইমানে মানে ৰ'দ আৰু কোনো ধৰণৰ গা ধুবলৈ জেগা নাই। পোৱালীকেইটা ইমানেই আমনি কৰিছে গা ধুম বুলি। গতিকে আমিও এতিয়া লাহে লাহে চাই থাককচোন আপোনালোকে কেনেকুৱা লাগে। আমাৰ সমস্ত পৰিয়ালটো মা গা ধুই আছে, এইফালে মানুহজনে গা ধুইছে, বেটা বেটি। কি সুন্দৰ পৰিৱেশ চাওকচোন বাৰু এবাৰ আপোনালোকে মোৰ লগতে। আমিতো সম্পূৰ্ণ উপভোগ কৰি আছোঁ ইয়াৰ। যিহেতু ৰ'দ পৰি আছে আগলৈ, সেইকাৰণে আমি দলঙৰ তলতে এতিয়া গা ধুই আছোঁ গোটেইখনে। আমি এতিয়া গা চা ধুই গোটেই ফুল এনজয় কৰি আজৰি হ'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ। চবেই ৰেডি, গৈ আছোঁগৈ আৰু। আমি ঘৰত আহি পালোঁ আৰু এতিয়া সন্ধিয়া 6:30 মানে বাজিলে আহি পাওঁতে। আন্ধাৰে হ'ল। এতিয়া আৰু বহুত কিবা কিবি কাম আছে, বনোৱা কোৱা খোৱা। মুৰ্গী আনি থৈছে, কালি আনিছে, মুৰ্গী বনাব লাগিব। আহি পাই আমি সকলোৱে চাহ খাব লৈছোঁ, লাল চাহ। আমাৰ ঘৰত প্ৰায় লাল চাহ খোৱা হয়, গাখীৰ চাহ তেনেকৈ খোৱাই নহয়। এইটো মই এতিয়া আদা নহৰু পিঁয়াজ কেঁচা জলকীয়া সকলোখিনি চাফা কৰি ল'লোঁ। ইয়াক মই এতিয়া পেষ্ট এটা বনাম আৰু মাংস। এয়া মোৰ আদা নহৰু পেষ্ট আৰু পিঁয়াজ কটা সকলোখিনি, তেজপাত ধোৱা সকলোখিনি ৰেডি হৈ গ'ল। এতিয়া আমি মাংস বনাবলৈ ষ্টাৰ্ট কৰিম আৰু মই এয়া ডাঙৰ কেৰাহীত পাতি লৈছোঁ। মানে আমাৰ ঘৰত মায়ে হওক বা মই হওক যিকোনো বস্তু বনালে আমি সৰু কেৰাহীত বনাই বেয়া পাওঁ, আহল বহলকৈ ডাঙৰ কেৰাহীতে বনাই ভাল পাওঁ। গতিকে এয়া কেৰাহী পাতিছোঁ।
তেল আমাৰ ঘৰত তেলটো প্ৰায় বেছিয়ে খোৱা হয় বেলেগে কেনেকৈ খাই নাজানো কিন্তু আমি বেছি খাওঁ বুলি ভাবোঁ সেইকাৰণে চিকেন ৰেডি হৈ আছে ইয়াত সকলোখিনি ইতিমধ্যে তেজপাতৰ গোন্ধ আহিছেগৈ শুকান জলকীয়া তেজপাতৰ গোন্ধ এটা আহিছে খুব ধুনীয়া গোন্ধ আহিছে পিঁয়াজখিনি দি দিওঁ পিঁয়াজখিনি দি লৈছোঁ এয়া পিঁয়াজ শুকান জলকীয়া তেজপাত আমাৰ ভজা প্ৰায় মোৰ ভজা প্ৰায় হৈ গৈছেগৈ গতিকে এতিয়া মই নহৰু আদা পেষ্ট বনাই থোৱাখিনি দি লওঁ বেছিকৈ পিচি পালোঁ ইমানকৈ নিদিওঁ যিহেতু গোটেইখিনি বস্তু মোৰ এতিয়া গোটেই বস্তুখিনি ভজা হৈ গৈছে মই মুৰ্গী মাংসখিনি ইয়াতে দি দিওঁ এতিয়া মই মাংসখিনি অলপ জিৰা গুড়ি ধনিয়া গুড়ি আৰু জালুক গুড়ি দি ল'লোঁ আৰু ভালদৰে লৰাই আছোঁ বেটি খাই তাইক ভাত সদায় মই খুৱাই দিব লাগে ডাঙৰে হৈছে কিন্তু তাই ভাত খাব নাজানে এতিয়া সময় 10:30 বাজিলে আমি খাই বৈ ৰুমলৈ আহিছোঁ আৰু শুবৰ কাৰণে আজি গোটেই দিনটো ব্যস্ততাৰ মাজতে গ'ল কি কৰিলোঁ আপোনালোককো দেখালোঁ মাংস বনালোঁ তাকো দেখালোঁ ভালদৰে বনাব নাজানো যদিও দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে আগুৱাই যোৱাত আৰু অকণমান সহায় কৰিব বুলি আশা কৰিলোঁ লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আগলৈ যাতে মই ভাল ভাল ভিডিঅ' দিব পাৰোঁ আৰু তাৰ কাৰণে চেষ্টা কৰিম এতিয়ালৈ আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সামৰিলোঁ গুড নাইট কোৱা Good night.